নমস্কাৰ, আমাৰ চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মোৰ সাজত আছে মুগ দালি সিদ্ধ আৰু ৰঙালাও আগৰ লগত কঁঠাল গুটি আৰু ভাতকেৰেলা ভাজি। প্ৰথমে মই মুগ দালিখিনি শুকান কেৰাহীত ৰঙচুৱাকৈ ভাজি লৈছোঁ। মুগ দালিখিনি ভাজি হোৱাত মই আকৌ নমাই মুগ দালিকেইটা ভালকৈ ধুই পুনৰ কেৰাহীত দি পৰিমাণ মতে পানী দি উতলিব দিলোঁ। দালিখিনি উতলিব ধৰাত মই কেইটুকুৰামান ভোল দি দিলোঁ। আপোনালোকে ইচ্ছা কৰিলে জিকা, আলু বা অমিতাও দিব পাৰে। এতিয়া মই পৰিমাণ মতে নিমখ দি ভালদৰে উতলিব দিলোঁ। দালিখিনি উতলি থকাত মই ৰঙালাও আগ, ভাতকেৰেলা আৰু কঁঠাল গুটিখিনি কাটি ল'লোঁ। নমোৱাৰ আগত মই মিহিকৈ আদা কুটি দাইলত দি 5 মিনিটমান দালিখিনি উতলিব দি দালিখিনি নমাই থ'লোঁ। এতিয়া মই কেৰাহীটো বহাই দি তাতে মই তেল দি জিৰা কেইটামানে, শুকান জলকীয়া 3টামানে দি ৰঙচুৱাকৈ ভাজি লৈ ভাতকেৰেলা আৰু কঁঠাল গুটিখিনি অকণমান আগতীয়াকৈ ভাজি ল'লোঁ। তাৰপিছতে মই ৰঙালাও আগখিনি দি পুনৰ ভাজিলোঁ। হালধি নিমখখিনি দি মই আৰু অকণমান ভাজি ল'লোঁ। ভাজিখিনি হৈ অহাত